নমস্কাৰ, মই ৰাজশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি হ'ল দীপাৱলী। পোনপ্ৰথমে সকলোকে দীপাৱলীৰ বহুত বহুত শুভকামনা। চেনেলটো নতুনকৈ আৰম্ভ কৰিছোঁ। ইমানখিনি কথা কোৱাৰ অভিজ্ঞতা নাই আৰু নাজানো বিশেষ একো, গতিকে ক্ষমা কৰি দিব। কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্টৰ যোগে মোক জনাই দিব। ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লে মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম। 2টা বছৰৰ মানুহে বহুত ক্ষতিগ্ৰস্ত হ'ল, সেইটো কাৰণে হয়তো ভালকৈ দীপাৱলীটো উদযাপন কৰিব পৰা নাই সকলোৱে। তথাপিও কম বেছিয়ে পতা হৈছে আৰু আমাৰো তেনেকুৱাই। আজিনো দিনটোত কি কৰোঁ তাকে অলপমান দেখুৱাম বুলি ভাবিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আজি হেনো ভাত খাব নাপায়, মানে দিনটো ৰাতিপুৱাৰ পৰা ভাত খোৱাই নাই, চাহ খালোঁ। আৰু এতিয়া মই আটা মুঠি আছোঁ এইফালে বৌয়ে পুৰি বনাই, আৰু এইফালে মই চাকি দিবৰ কাৰণে মাটি লেপি আছোঁ। নহ'লে চাকিটো পৰি যায় যে, সেইটো কাৰণে এনেকৈ লেপি দিলে মানে চাকিটো পৰি নাযায় আৰু এনেকৈ। গুড ইভিনিং। এতিয়া 4টা বাজিলে। এতিয়া চাকিখিনি ঠিক কৰোঁগৈ, ঠিক কৰি লগ পাই আছোঁ।